Hello guys, welcome to my channel. আৰু মই এটা আজি ফাৰ্ষ্ট ব্লগ কৰিব বিচাৰিছোঁ। আজি আপোনালোকক মই দুইজিং ফেষ্ট দেখাম। দুইজিং ফেষ্ট যোনটো বঙাইগাঁৱত হৈ আছে। এতিয়া মই আছোঁ মাজবাট ষ্টেচনত। এতিয়া বঙাইগাঁও যাম আৰু আপোনালোকক সকলো বস্তু দেখাম মই দুইজিং ফেষ্টত। আপোনালোকে চাই থাকক মাত্ৰ ভিডিঅ'। গৈ 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 আমি এতিয়া ৰংগীয়া পাম আৰু বেছি দেৰি নাই, চাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, এতিয়া আমি আহি পালোঁ ৰংগীয়া ষ্টেচন। অলপ আগতে ষ্টেচনৰ আগতে নামি দিলোঁ। পালাৰ এটাত যাব লাগে আমাৰ এতিয়া আপোনাক দেখাই থাকিম আৰু বাকীখিনি চাই থাকক ভিডিঅ'টো। চ' আহি পালোঁ এতিয়া পাৰ্লাৰত। এতিয়া আমি অলপ ষ্টাইল কৰি লওঁ আৰু আপোনালোকে চাই থাকক। বৰ্তমান আমি এতিয়া ৰংগীয়া ষ্টেচনত আছোঁ। এতিয়া আৰু আমি এতিয়া অলপ খাই লওঁ কিবা। এতিয়া আমি ইয়াতে খাই আছোঁ পুৰি, আৰু এতিয়া আমি ইয়াৰ পৰা খাই মাই মেলি চেলি চব তাৰপিছত আমি যাম বঙাইগাঁও। তো ভিডিঅ'টো চাই থাকক। গাইজ, ট্ৰেইনৰ ইঞ্জিন বেয়া হৈ গৈছে। এতিয়া আমি বেলেগ ট্ৰেইনত এতিয়া আমি এতিয়া বেলেগ ট্ৰেইনত আছোঁ। লেট হৈ গ'ল বহুত টেনশ্যনৰ ইঞ্জিন বেয়া হৈ গ'ল ট্ৰেইনত। মানে গাইজ, আমি যোনটো ট্ৰেইনত আহিম বুলি কৈছিলোঁ সেইটো ট্ৰেইনৰ ইঞ্জিনটো বেয়া হৈ থাকিল। আমি এতিয়া এক্সপ্ৰেছ ট্ৰেইনত উঠি পালোঁ। আহি পালোঁ এতিয়া বঙাইগাঁও। এতিয়া আমি খাই ল'লোঁ কিবা কিবি। এতিয়া দুইজিং যাই আছোঁ, দুইজিঙলৈ লৈ যাওঁ অটো ৰিজাৰ্ভত। চাই থাকক ভিডিঅ'টো। দুইজিঙত লগ পাম। ফাইনেলি দুইজিং আহি পালোঁ। দুইজিং এতিয়া আহি পালোঁ আমি। দেখাই থাকিম আৰু বাকীবোৰ। আহি পালোঁ দুইজিং ফেষ্ট। এইটো মেইন গেট আমাৰ দুইজিং ফেষ্টত। চ' গাইজ, ইয়াতে আমি টিকেট কাটিবলৈ গৈ আছোঁ আৰু হেলিকপ্টাৰো দৌৰি আছে আৰু টিকেটৰ প্ৰাইচটো হ'ল 20 টকা এজনৰ। এতিয়া গেটত সোমাম, তাৰ কাৰণে লাগিব টিকেট। এইটো টিকেট। এতিয়া আমি গেটত এণ্ট্ৰি কৰিম আৰু টিকেট কিনে চাই থাকক ভিডিঅ'টো। মানিলে আমি গেট সোমাই আছোঁ এতিয়া। টিকেটটো দিব লাগিব গেটত। গাইজ, টিকেটৰ প্ৰাইচটো হ'ল 20 টকা আৰু এইটো আপোনালোকে অনলাইনো কাটিব পাৰিব, বুক মাই শ্ব' দি, বা ইয়াতেও হেৰি ল'ব পাৰিব। গেটত এণ্ট্ৰি ফাইনেলি। গাইজ, আজি ৰাতি মিকা সিং আৰু নীতি মোহন আহি আছে, বলিউড ছিংগাৰ আমাৰ। আমি পাৰিলে দেখাব চেষ্টা কৰিম। আৰু ইয়াতে এইটো ভিউটো চাম আছে। এইটো হট এয়াৰ বেলুন আৰু আমি দেখাই গৈ থাকিম এইটো। আৰু গাইজ, ইয়াতে এটা লটাৰী খেল পতা হৈছে আৰু ইয়াৰ প্ৰথম পুৰস্কাৰ কি দিয়া হৈছে জানেনে গাইজ? এইটো চাওক, এটা মাৰ্চিডিজ দিয়া হৈছে প্ৰথম পুৰস্কাৰ এইটো লটাৰী খেলত। ইয়াতে আহি লটাৰী খেল টিকেট কাটি যাব। যদি লাইফ ভাল থাকে মাৰ্চিডিজ পাই যাব। আৰু বাকী দেখাই আছোঁ। আৰু ইয়াতে এটা হট এয়াৰ বেলুন উৰি আছে আৰু তাৰ ওচৰলৈ লৈ যাম আপোনালোকক। আৰু তাৰ আগতে দেখাই আছোঁ এইটো এটা প্লেন ক্ৰেছৰ স্ক্ৰীন এটা বনোৱা হৈছে, যেন প্লেন এটা ইয়াতে ক্ৰেছ হোৱা। এইটো ধুনীয়াকৈ এটা বনোৱা হৈছে। আৰু বলক এতিয়ালৈ হট এয়াৰ বেলুনৰ ওচৰলৈ লৈ যাম। কেনেকৈ ওলাই এইটো।
অল এই ষ্টেজটো আৰু এইটো ইণ্টাৰনেশ্যনেল লেভেলত সজাই থোৱা হৈছে আৰু ইয়াতে আজি আহি আছে মিকা সিং আৰু নীতি মোহন আৰু আপোনালোকক চব দেখুৱাম মই খালি আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ইয়াতে ধুনীয়াকৈ লাইট দি সজাই তোলা হৈছে আৰু ইয়াত আছে পোৱালিবোৰৰ কাৰণে খেলা ইয়াতে সেই পোৱালিবোৰ এনজয় কৰিব পাৰিব আৰু এইটো ঘোঁৰাটো উঠিব পাৰিব আৰু এইপিনে আছে ট্ৰেইন এইটো ট্ৰেইন চলি আছে ইয়াতে ট্ৰেইনতো আপোনালোকে আহি উঠিব পাৰিব ইয়াতে চব ধুনীয়া বহুত বস্তু আছে ইয়াতে আৰু ইয়াতে এটা ব্ৰিজ বনাই দিয়া হৈছে পুৰা ধুনীয়াকৈ লাইট দি সজাই তোলা হৈছে ব্ৰিজটো আৰু এইটো ব্ৰিজটোত এই ৰেষ্টুৰেণ্টটোত যাবলৈ ব্ৰিজটো বনাই দিয়া হৈছে কিমান ধুনীয়াকৈ ব্ৰিজটো সজাই তোলা হৈছে এইটো চাওক বটতো দিব পাৰিব আপোনালোকে এইপিনে নাহে বটটো এইপিনে পানী দ কম আছে ইয়াৰ পৰা ঘূৰাই দিলে বটতো উঠিব পাৰে ইয়াতে আপোনালোকে আহি আৰু ইয়াতে গাহৰি পুৰি আছে ইয়াতে আপোনালোকে গাহৰি পুৰা খাব পাৰে গাইজ এইটো চাওক ইয়াতে এটা ধুনীয়া পাৰ্ক বনাই দিয়া হৈছে ফটো উঠাৰ বাবে কি ধুনীয়া ইয়াতে নদীৰ মাজত দুটা মাছ বনাই দিয়া হৈছে আৰু এইটো এটা ফাউণ্টেন বনাই দিয়া হৈছে ওচৰত গৈ দেখাই আছোঁ চাই থাকোঁ ভিডিঅ'টো কাগজৰ গছ কাগজ দি পাত বনাইছে গছটো ধুনীয়াকৈ সজাই তোলা হৈছে গছটো ধুনীয়াকৈ এইটো সজাই তোলা হৈছে এটা ফাউণ্টেন বনাই দিয়া হৈছে এটা ফাউণ্টেনটো তাৰ বাবে এটা লোকেশ্যন বনাই দিয়া হৈছে তো বলক ফাউণ্টেনৰ ওচৰলৈ লৈ যাওঁ আপোনালোকক এতিয়া ফাউণ্টেনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ মই তো বলক গৈ পাই গ'লোঁ ফাউণ্টেন এটা ধুনীয়া এটা পাৰ্ক বনাই দিয়া হৈছে যাৰ ফটো উঠিব বেছি ভাল লাগে ইয়াতে আহিব পাৰে পাৰ্কত বাহিৰৰ পৰা দেখাই আছোঁ এইবিলাক বনাই থোৱা হৈছে ফটো দিব পাৰিব গাইজ এইটো ব্ৰিজটো যোনটো ব্ৰিজলৈ ফেষ্টিভেলটো হৈ আছে হাগ্ৰামা ব্ৰিজ এয়া হাগ্ৰামা ব্ৰিজ এইটো এইবিলাক চব হোটেল চব বেলেগ হোটেল হয় বহুত হোটেল আছে খোৱাৰ বাবে গাহৰি মাংস চব কিবা পুৰি চব হোটেল চাক গাইজ কিমান হোটেল এইটো কোণাৰ পৰা লৈ এইটো কোণালৈকে গোটেই হোটেল এইবিলাক চব পাব আপোনালোকে চব পুৰা খানা পাব গাহৰিৰ পৰা লৈ চব আৰু গাইজ এতিয়া ইয়াতে ডিজে চলি আছে এতিয়া আপোনালোকে অলপ ডিজে চাই লওক আৰু এইটো শ্বিলঙৰ ফেভৰেট ছিংগাৰ লেও মাজাও আৰু গাইজ মই ভিডিঅ'বোৰ অলপ দিছোঁ এইবিলাক দিলে ভিডিঅ'টো বহুত লম্বা হৈ যাব আপোনালোকে এইবিলাক ভিডিঅ' চাব বিচাৰিলে মই ইউটিউবত আপলোড দিম এক্সট্ৰাকৈ আপোনালোকে তাৰ পৰা চাব পাৰে
গাইজ এতিয়া কেকৰ লগত ফাংচন এতিয়া চাই এতিয়া আমি ঘৰত যাম এতিয়া আৰু ভিডিঅ'টো আমি ইয়াতে শেষ কৰোঁ আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ বুটনটো ক্লিক কৰিব গুড নাইট